all back together now. What's your vision? সেইটো কি বস্তু যিটো আপুনি বেলেগৰ পৰা ল'ব পাৰিব কিন্তু কাকো দিব নোৱাৰে? উত্তৰটো হ'ল জ্ঞান। বছৰত মোক এবাৰ কিনা, গোটেই বছৰটো ব্যৱহাৰ কৰা আৰু বছৰৰ শেষত মোক পেলাই দিয়া। কোৱাচোন মই কোন? মই হলো কেলেণ্ডাৰ। শুন শুন শুন, উপজিয়ে বগা হয় কোন? উত্তৰটো হ'ল গাখীৰ। এঙা 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 একেটা ডালতে পাঁচটা টেঙা। শুদ্ধ উত্তৰটো হ'ল হাতৰ আঙুলি। আপোনালোকে দেখি থকা ফটোখনত কোনজন ল'ৰা আটাইতকৈ মূৰ্খ? ফটোখনত এ আৰু বি দুয়োজন ল'ৰাই মূৰ্খ। সিহঁত দুজনে কোৰতখন উল্টাকে লৈ গছৰ ঠানিটো কাটি আছে। তথাপিও এই ল'ৰাজন বি ল'ৰাজনতকৈ বেছি মূৰ্খ, কিয়নো এই ল'ৰাজনে গছৰ ঠানিটোৰ গুৰত কাটি আছে, যাৰ ফলত দুয়োজনে পৰাৰ সম্ভাৱনা আছে। গতিকে উত্তৰটো হ'ল এ নম্বৰজন। তেতিয়াহ'লে বলক বন্ধুসকল আমি আজিৰ প্ৰশ্নটো লৈ যাওঁ। আজিৰ প্ৰশ্নটো হ'ল এনেকুৱা ধৰণৰ: চৰাইও নহয় মই, জন্তুও নহয়, নিশাচৰ বুলিলে মানুহে মোৰ কথাকে কয়, কোৱাচোন মই কোন? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ দিয়া ব্যক্তিসকলৰ নাম মই আগন্তুক ভিডিঅ'ত উল্লেখ কৰিম। চ' আজিলৈ এৰিছোঁ বন্ধু বান্ধৱীসকল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা নিশ্চয় কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো জয় আই অসম, বাই বাই।